নমস্কাৰ দৰ্শক বৃন্দ ৰিমাজ টলডৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এফালে যাম আৰু ভণ্টিহঁতৰ ঘৰলৈ যাম, বেলেগ নহয়। আৰু আজি ভণ্টিৰ ল'ৰাটোৰ বাৰ্থডে আছে, তালৈ যাম বৰ্তাহঁতৰ লগত একেলগে। আৰু এতিয়া মই গা চা ধুই মেলি ৰ'দত বহি আছোঁ। প্লেইন গৈছে ওপৰেদি আৰু মই একেবাৰে আপোনালোকক গৈ পাই তাত লগ পাই আছোঁ। আৰু মই আবেলি 5টামান বজাত যাম আৰু আপোনালোকক দেখাম। তাত গৈ পেলাই অলপ হ'লেও দেখাব চেষ্টা কৰিম। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। মানে লাকি আৰু পিও আপোনালোকে গম পায়, আগৰ ভিডিঅ'কেইটা চাইছে যদি। এহেঁতি ইমানেই খেলি আছে, মই আপোনালোকক দেখাইছোঁ ৰ'ব। এয়া আমি আহি পাই গ'লোহি আৰু এয়া মোৰ লগত আছে ৰাছেল আৰু এয়া লাভলি কলিতা, বহুত ধুনীয়া ডান্স শিকাই তাই যোৰহাটত, তাই নিজৰ ইনষ্টিটিউট আছে এয়া। আৰু এয়া বাৰ্থডে, এতিয়া কেক কাটিব লৈছোঁ। আৰু এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। কেক কাটিব লৈছে আৰু সেয়া পোৱালি ককাকৰ কোলাত বহি আছে। আৰু এই কেক কাটিবলৈ বহুত ভয় কৰে, কিন্তু আজিকালি ভয় নকৰে, কাটে। আৰু এতিয়া মিঠা মিঠা কেক তাৰমানে সেই শুব হ'ল যে আজি ওচৰতে আছে, গম পাইছে নেকি? আৰু আজি মই কাক লগ পাইছোঁ আপোনালোকে সকলো অসমবাসী ৰাইজে চিনি পায়েই। আৰু তথাপিতো আজি মই আহিয়ে থাকোঁ ভণ্টিহঁতৰ ঘৰলৈ, তথাপিতো মই আজি লগ পালোঁ, মোৰ ভাগ্য ভাল। আপোনালোকক এয়া দেখাইছোঁ, কোন হয় চাই লওক। এয়া মনমিবা আছে মোৰ লগত। হেল্ল', কি খবৰ? সকলোৰে নিশ্চয় ভালেই চাগে। আৰু মনমিবা পোৱালিটো আছে, খালি পোৱালিটোতে শুই আছে। শুই আছে, সি অকণমান আমনি কৰিলে, এতিয়া ৰাতি সময় হ'ল নহয়, তাক অকণমান শুৱাই থৈ। আৰু এতিয়া মনমিবা এতিয়া যোৰহাটৰে জীয়ৰী বুলি মানে গমেই পায়, খালি মাজুলীলৈ বিয়া হৈছোঁ, কিন্তু আমি থাকোঁ গুৱাহাটীত থাকে। আৰু এতিয়া ইয়াত কিমান দিনৰ কাৰণে আছে মাৰ ঘৰ? এতিয়া আৰু বেছি দিন নাথাকো, খুব বেছি 2-3 মাহ থাকিম। তাৰমানে বেটা সৰু হৈ আছে যে, ইয়াতে থাকিলোঁ সেইকাৰণে। আৰু কাম চামো তেনেকে এতিয়া হাতত লোৱা নাই। বিশেষকৈ মাক হিচাপে ল'ৰা ছোৱালীক মানে সময় দিয়াটো বহুত জৰুৰী। কামটো কৰিয়ে থকা যায়, এইখিনি সময়ত টাইমটো লাগে আৰু তেহেঁতক। আৰু বাকী মোৰ মনিবাক লগ পাই বহুত ভাল লাগিলে আজি। মোৰো ভাল লাগিলে, তোমাৰ ফাৰ্ষ্ট টাইম লগ পাইছোঁ তেনেকুৱা লাগিছে। আৰু মনিবা ভনীয়েকক কৈয়ে থাকোঁ মই, মনিবা আহিলে বোলো মোক লগ কৰাই দিবা। আজি ফাইনেলি লগ পাই গ'লোঁ। আৰু আপোনালোকে জনাব, চিনি পায়েই সকলোৱে, তথাপিতো কমেণ্টত জনাব কি হ'ল, কেনেকুৱা লাগিলে। ঠিক আছে, মই কেইখনমান ফটো শ্বেয়াৰ কৰি দিছোঁ বাৰ্থডেত মৰা। আৰু মোৰ বেছি ভিডিঅ' বনোৱা নহ'ল, অলপ বিজি আছিলোঁ সেইটো কাৰণে। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। টেক কেয়াৰ এণ্ড বাই বাই।
দিয়ক।